সাইবাৰ অপৰাধে কপাইছে বৰপেটা জামতাৰাৰ পৰা নিয়ন্ত্ৰণ সাইবাৰ অপৰাধ জামতাৰাৰে পোনপটীয়া লিংক বৰপেটা সাইবাৰ অপৰাধীৰ দ্বিতীয় জামতাৰাত পৰিণত হ'বলৈ গৈ আছে নেকি বৰপেটা বৰপেটাকে ধৰি নামনি অসমৰ একাংশ সংখ্যালঘু সম্প্ৰদায়ৰ যুৱকৰ সহযোগত জামতাৰাৰ অপৰাধী চক্ৰই কৌশলেৰে অসমত জাল পেলাইছে জামতাৰা আৰু বৰপেটাৰ 6 সাইবাৰ অপৰাধী আৰক্ষীৰ জালত পৰা ঝাৰখণ্ডৰ 3 সাইবাৰ অপৰাধী দেওধৰ জিলাৰ পাৰামচলিৰ উমেশ উদ্দিন অংগৱালীৰ মুস্তাকিম মিয় আৰু আফজল আনসাৰী আনহাতে জামতাৰাৰ সাইবাৰ অপৰাধী চক্ৰক এটিএম আৰু সিম কাৰ্ড যোগান বৰপেটাৰ 3 যুৱকৰ আটক ভলুকাবাৰীৰ জেহেৰুল ইছলাম পুতলাটাৰীৰ ৰকিবুল ইছলাম আৰু হাবিলুদ্দিন উল্লেখযোগ্য যে কেইদিনমান পূৰ্বে বৰপেটাৰ স্বাস্থ্য বিভাগৰ অৱসৰপ্ৰাপ্ত এগৰাকী বিষয়াৰ একাউণ্টৰ পৰা 30 লাখ টকা লুটপাট চলাই সাইবাৰ অপৰাধীয়ে ঘটনা সন্দৰ্ভত বৰপেটা সদৰ থানাত গোচৰ ৰুজু কৰা হৈছিল গোচৰৰ ভিত্তিত বৰপেটা আৰক্ষীৰ অনুসন্ধানত পোহৰলৈ আহে এই তথ্য সাইবাৰ অপৰাধৰ অভিকেন্দ্ৰ জামতাৰাৰ 3 বাসিন্দাৰে বৰপেটাৰ আটকাধীন 3 যুৱক জড়িত থকাৰ তথ্য লাভ কৰে বৰপেটা আৰক্ষীয়ে এটিএম কাৰ্ড বিক্ৰীৰ প্ৰলোভনেৰে যোগাযোগ জামতাৰাৰ 3 অপৰাধী অসমৰ পৰিৱৰ্তে পশ্চিমবংগৰ শিলিগুৰিত লগ হোৱাৰ প্ৰস্তাৱ চতুৰ অপৰাধীৰ নিৰ্ধাৰিত দিনত শিলিগুৰিত বৰপেটা আৰক্ষীৰ এটা দলে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় দুধৰ্ষ সাইবাৰ অপৰাধীকেইটাক গ্ৰেপ্তাৰ হোৱা অপৰাধীকেইটাৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে 7টা মোবাইল ফোন আৰু 11টা এটিএম কাৰ্ড অপৰাধীকেইটাৰ স্বীকাৰোক্তিৰ ভিত্তিত বৰপেটা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে বৰপেটাৰ 3 যুৱকক আৰক্ষীৰ তদন্তত পোহৰলৈ সাইবাৰ অপৰাধৰ পেটাৰ্ণ সম্পৰ্কে গুৰুত্বপূৰ্ণ তথ্য জেহৰুল ৰকি হাবিলুদ্দিনৰ দৰে সহযোগীৰ সহায়ত জামতাৰাৰ সাইবাৰ অপৰাধীয়ে সংগ্ৰহ কৰে এটিএম সিম কাৰ্ড জামতাৰাৰ সাইবাৰ অপৰাধী চক্ৰই প্ৰতিখন এটিএমৰ বাবদ আদায় কৰে 20ৰ পৰা 25,000 টকা পৰ্যন্ত এটিএম সিম কাৰ্ড সংগ্ৰহৰ পিছত জামতাৰাৰ সাইবাৰ অপৰাধী চক্ৰই কাম কৰে 3টা লেয়াৰত একোটা সাইবাৰ লুট কাৰ্যত জড়িত থাকে 3টা পৰ্যায়ৰ কৰ্মচাৰী প্ৰতিগৰাকী কৰ্মচাৰীৰ বাবে এআইআৰ এডি আৰু এটিএম উইথড্ৰল এই 3 বিশেষ কোড ৱৰ্ড ব্যৱহাৰ কৰা হয় ভুক্তভোগীক ফোনযোগে যোগসূত্ৰ স্থাপন কৰা সকলক এআইআৰ লেয়াৰ তথ্য প্ৰযুক্তিৰ দিশত কাম কৰা সকলক এটিএম উইথড্ৰল লেয়াৰ বুলি কোৱা হয় লেয়াৰ অনুযায়ী লুটিনিয়া ধনৰ ভাগ বতৰা হয় বিভিন্ন শতাংশত লুটিনিয়া ধনৰ সৰ্বোচ্চ 70% লাভ কৰে এডি লেয়াৰে 25% লাভ এআইআৰ লেয়াৰৰ আৰু সৰ্বনিম্ন 5% লাভ এটিএম উইথড্ৰল লেয়াৰে এনেদৰে অপাৰেট হয় জামতাৰাৰ সাইবাৰ চক্ৰৰ আভ্যন্তৰীণ লেনদেন সংবাদমেল যোগে সমগ্ৰ সদৰি কৰে বৰপেটাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ডক্টৰ প্ৰদীপ শইকীয়াই সাইবাৰ অপৰাধীৰে জড়িত 3 অভিযুক্তক গ্ৰেপ্তাৰৰ পাছতে পোহৰলৈ আহিছে বহিৰাজ্যৰ পৰা নিয়ন্ত্ৰিত হোৱা এই ভয়াৱহ সাইবাৰ অপৰাধৰ তথ্য জামতাৰাৰ সাইবাৰ চক্ৰৰে প্ৰত্যক্ষভাৱে জড়িত কলগাছিয়া বাগবৰৰ একাংশ যুৱক ভুৱা একাউণ্ট আৰু পাছবুকৰ জৰিয়তে লাখ টকা লুণ্ঠন অপৰাধী চক্ৰৰ সাইবাৰ অপৰাধীৰ বিৰুদ্ধে অব্যাহত থাকিব বৰপেটা আৰক্ষীৰ অভিযান 27 জুলাইত এটা সাইবাৰ ক্ৰাইম অপৰাধৰ ৰিপৰ্ট হৈছিল এজন পেঞ্চনাৰৰ তেওঁৰ পেঞ্চনৰ টকা প্ৰায় 30 লাখ টকা সাইবাৰ অপৰাধীসকলে তেওঁৰ পৰা লৈ গৈছিল বৰপেটাৰ পৰা দিগন্ত কলিতা ভিজন প্ৰাপ্ত